Hello guys, good morning from Tiok. আজি মই টিয়কৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। Hello guys, এতিয়া মই টিয়ক মেলাং চাৰিআলিত আছো। কালি বিশেষ কাম এটা টিয়ক আহিছিলো তো এতিয়া যোৰহাট গৈ আছো। আমাৰ গাড়ীখন সাৰ্ভিসিং কৰিব লাগিব তাৰ পাছত हेलो गाइस, जोरहाट पे आप लोगों को स्वागत है। अभी मैं प्रगति मोटर्स के सामने हूँ। टाटा मोटर्स प्रगति एखन मेन गेट रातिपुवा 8টা বাজিছে। गाड़ी देखिছে না আপোনালোকে লাইন লাগি আছে। আমাৰখন 5 নম্বৰ মানত লগাই দিছো। गाड़ी আপোনালোকে দেখিছে বহুত লাইন লাগি আছে। আমাৰ পিছতো বহুত গাড়ী লাইন লাগি আছে দেখিছে। আজি গোটেই দিনটো লাগিব নেকি ঠিক নাই। গাড়ী দেখিছে না আপোনালোকে লাইন লাগি আছে পুৰা গাড়ীয়ে গাড়ী ইও। हेलो गाइस, गाड़ी सार्विसिंग কৰিবলৈ লাইনত লগাই থৈ আহিছো। এতিয়া মই ইয়াতে অলপ বহিছো। আজি গোটেই দিনটো লাগিব নেকি ঠিক নাই। বহুত গাড়ী লাইন লাগি আছে। তাৰপিছত ইয়াতে বেক সাইডে যে দেখিছা ইয়াতে গাড়ীবোৰ ভাল কৰে। A few moments later. Hello guys, বহুত সময় ওয়েট কৰি ফাইনালি আমাৰ গাড়ীখন সাৰ্ভিসিং কৰা সময় হৈ গৈছে। তো এতিয়া আমাৰ গাড়ীৰ ভিতৰত যি বস্তু আছে সব উলিয়াই দিব লাগিব কাৰণ ভিতৰটো বহুত লেতেৰা হৈ আছে। ভিতৰটো সাফা কৰিব লাগিব। তাৰ পিছত বাহিৰটো বাৰু ধুনীয়াকৈ ওয়াশ কৰি দিবই। তো এইখিনি গাড়ী সাৰ্ভিসিং কৰিলে দিলে না দিলো। ও কাগজবোৰ মোক তাতে লাগিলে কিয়া কাগজ হে কোনো কয় সিসি কেমেৰা লাগি আছে। এতিয়া আমি গাড়ী সাৰ্ভিসিং কৰিবলৈ দি থৈ আহিছোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এতিয়া হোটেলত গৈ কিবা এটা খাই লওঁ ব'লক। বেছি লং জাৰ্ণি কৰিবলৈ হ'লে কেতিয়াবা পৰঠাটো খোৱাৰ পিছতহে অলপ ভাল লাগিছে। ৰাতিপুৱাৰে পৰা একো খোৱা নাছিলোঁ। একদম কিবা কিনি লাগি আছিলে। এতিয়া আকৌ ডিলাৰলৈ যাব লাগিব। বা আজি তামাম গাড়ী আহিছে কাৰণ লকডাউনৰ কাৰণে ডিলাৰবোৰ বন্ধ আছিলে। সাৰ্ভিসিং কৰিব পৰা নাছিলে মানুহবিলাকে। তো আজি চবেই লৈ আনিছে সাৰ্ভিসিং কৰিবলৈ। বহুত দীঘল লাইন হৈ গৈছে। এটা চিনেমেটিক শ্বুট চাই লওক গাড়ীবিলাকৰ। A few moments later. হেল্ল' গাইজ, মানে বহুত সময় বহি মানে আমনি লাগি গৈছেগৈ। আজি গোটেই দিনটো এনেকৈয়ে বহি আছোঁ আৰু ডিলাৰলৈ আহিলে মানে এই দিনটো মানে বহুত আমনি লাগে। গোটেই দিনটো বহি থাকিবলগীয়া হয়। মানে বহুত সময় লাগি যায়। তো আমাৰ গাড়ীখন সাৰ্ভিসিং কৰিছেনে নাই চাওঁগৈ ব'লক। তো সাৰ্ভিসিংবোৰো কেনেকৈ কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে আপোনালোকে চিধা গ'লে ইয়াতে গাড়ীবোৰ সুন্দৰকৈ ধুই দিব। এয়া বেলেগ এখন গাড়ী হৈছে বাৰু। নেক্সট আমাৰ গাড়ীখন নিব নেকি চাই থাক। হেল্ল' গাইজ, এই ৰুমটোত অকল
গাড়ী যদি ভিতৰ পাৰ্টছবোৰ যদি ডেমেজ হৈ গৈছে, ক'ৰবাত খুন্দা খাই মেলি যদি ভাগি গৈছে, ইয়াতে একদম ধুনীয়াকৈ ঠিক কৰি দিয়ে। এই ৰুমটোত মানে বিভিন্ন মেচিন আছে। এইখন একদম ধুনীয়াকৈ বনাই দিলে একদম। এইখন বেয়া হৈ আছিলে মানে, এতিয়া ঠিক হৈ গ'ল আৰু। আমাৰ গাড়ীখন ফাইনেলি ছাৰ্ভিচিং কৰি শেষ হৈছে। তো এইখন আমাৰ গাড়ী, ভিতৰত সোমাই যাওঁ ব'লক। একদম চিকচিকীয়া নতুন কৰি দিছে। চাওক ভিতৰটো কি মজা হৈ আছে। এতিয়া ব'লক, আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব গাইজ। নতুন ভিডিঅ' সোনকালে আহি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। জয় অসম।